বিহু বুলি ক'লে যে এই তগৰ কপৌ ফুলৰ সুবাসে আৰু কুলি কেতেকীৰ মাতেৰে বহাগৰ বতৰা প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীৰ মন প্ৰাণ উপচাই পেলাই আৰু মন উগুল ঢুগুল কৰি তোলে। এই সময়খিনিত এহেজাৰটা দুখ থাকিলেও অলপ সময়ৰ বাবে হ'লেও সংসাৰৰ সকলো দুখ যন্ত্ৰণা ভাগৰ প্ৰকৃতিয়ে যেন আনন্দৰ বতৰা কঢ়িয়াই আনিছে এনে অনুভৱ কৰে। প্ৰকৃতিয়ে কঢ়িয়াই অনা এই আনন্দৰ বতৰাক চেৰ পেলাব নোৱাৰি ময়ো গৰু বিহুৰ দিনা এই ধুনীয়া ডাল ভৰি ভৰি ফুলি থকা তগৰ জুপিৰ সৈতে এটি ৰীল আৰু কেইবাখনো ফটো উঠাই ল'লোঁ। এই তগৰ ফুলৰ সুগন্ধটো ইমান সুন্দৰ নহয় কি ক'ম, গাত বিহু বিহু নালাগিলেও ইয়াৰ আমোলমোল সুগন্ধই বিহুৰ অনুমান দিয়ে। সৰুতে আমি গাঁৱত বিহু নাচিব গ'লে অন্য ফুল ব্যৱহাৰ নকৰিলেও কিন্তু তগৰ ফুল ব্যৱহাৰ কৰিমেই বা গছজোপাত গুজিছিলোঁৱেই। ই এবিধ হৈছে গুল্মজাতীয় উদ্ভিদ বা গছ। এইবিধ ফুল মই সৰুৰে পৰা আটাইতকৈ বেছিকৈ ভাল পাওঁ। এইবিধ ফুল ফুলা দেখিলে আৰু ইয়াৰ সুগন্ধ যেন মোৰ সৰুকালৰ দিনবোৰ ঘূৰাই নিছে এনে অনুভৱ হয়। আৰু মই আজিকালি ফটো ৰিলচ বনাই ভাল পোৱা হৈছোঁ কাৰণ এইবোৰ এদিন স্মৃতি হৈ ৰ'ব। সেইটো কাৰণে মই ভাল লগা মোৰ সৰুকালৰ পৰা তগৰ জুপিৰ সৈতে এটি ৰিলচ আৰু ফটো কেইখনমান উঠাই ল'লোঁ।